লিংক বিচাৰি হাবাথুৰি খাইছে অসমৰ যুৱ প্ৰজন্ম কাৰণ ভাইৰেল হৈছে অসমৰ এগৰাকী বোৱাৰীৰ অশ্লীল ভিডিঅ'। বোৱাৰীগৰাকীৰ অশ্লীল ভিডিঅ'টো আমি আপোনালোকক দেখুৱাব নোৱাৰিম কাৰণ ভিডিঅ'টোৱে সীমা চেৰাই গৈছে। আপোনাক লিংক লাগে আমি দিম, চিন্তা নকৰিব। পৰকীয়া প্ৰেমৰ আৰম্ভণি ঠিকেই হৈছিল, চুপাচুপি নে চুমাচুমি সকলোবোৰ হৈছিল। অতি কম সময়ৰ ভিতৰতেই যুৱ প্ৰজন্মৰ মাজত ভাইৰেল হৈ পৰিছিল ভিডিঅ'টি। তাৰ পাছতেই ফেচবুকত দখল কৰিলে শিৰোনাম। তাৰ পাছতেই আৰম্ভ হ'ল কাহিনী। বোৱাৰীগৰাকীৰ ঘৰ ক'ত জানে যদি ক'বচোন। বোৱাৰীজনীৰ ঘৰ মধ্য অসমত, গাঁওখনৰ নামটো নকওঁ দিয়ক। আমি জানিব পৰা মতে বোৱাৰীজনীৰ দুজনীকৈ আছে ছোৱালী সন্তান। ভিডিঅ'ত দেখা পুৰুষজনো এজন বিবাহিত। আজিৰ পৰা কিছুমাহ আগতেই দুয়োজন লিপ্ত হৈছিল পৰকীয়া প্ৰেমত। আৰম্ভ হৈছিল পৰকীয়া প্ৰেমৰ গোপন কাহিনী। পুৰুষজনৰো আছে পত্নী আৰু সন্তান, কিন্তু আনৰ মাইকীৰ লগত কৰে লিংলাং। বিবাহিত পুৰুষ আৰু বিবাহিত মহিলা দুয়ো মিলি যেন এখন সংসাৰ গঢ়িব তাৰেই সপোন দেখিছিল, কিন্তু কেমেৰাত ভিডিঅ' কিয়? ভিডিঅ'টি বহুতে চাইছে, বহুতে চাবলৈ হাবাথুৰি খাইছে, কিন্তু বোৱাৰীগৰাকী এতিয়া বিপদত পৰিছে। সিমান মৰম নিজৰ স্বামীজনৰ প্ৰতি থকা হৈ কথাই নাছিল, কিন্তু অন্য পুৰুষৰ সৈতে কিয়? পৰকীয়া প্ৰেম কৰি পুৰুষজনে আৰু মহিলাগৰাকীয়ে বহুত সুখ ল'লে, সেয়ে নিজৰ পত্নী আৰু নিজৰ স্বামীৰ কথা এবাৰো নেভাবিলে। কিন্তু আনৰ বিশ্বাস ভাঙি তুমি জানো সুখেৰে থাকিব পাৰিবা? সেয়ে বিপদ নামি আহিলে। ভিডিঅ'টি ভাইৰেল হোৱাৰ পাছতেই গোটেই অঞ্চল জুৰি লাগিছে হাহাকাৰ। সেইজনী দেখোন অমুকৰ পত্নী, চিহ ইমান নীলাজ। নীলাজ মানে ভিডিঅ'টি একেবাৰে সীমা চেৰাই যোৱা, কিন্তু দুজনীকৈ ছোৱালী আছে। কি বুলি ভাবিছে বাৰু নিজৰ মাক? কোৱা। গিৰিয়েকে যি লাগে তাকেই দিছিল, কিন্তু ঘৈণীয়েকে গৈ আনকহে চুমা দিছিল। ভিডিঅ'টি ভাইৰেল হোৱাৰ পাছতে দুয়োজনৰ অৱস্থা এনেকুৱা। দিনকাল একেবাৰেই বেয়া। বোলে আঁঠু কাৰ, কাণত ধৰিবতো লাগিবই, উপায় নাই। এতিয়াহে বোৱাৰীগৰাকীয়ে অনুভৱ কৰিছে তাই যে ভুল কৰিছে, কিন্তু গিৰিয়েকে জানো কথাবোৰ ক্ষমা কৰিব? সেয়ে পৰকীয়া প্ৰেমত লিপ্ত হোৱাৰ আগত পুৰুষ মহিলাই কথাবোৰ এবাৰ ভাবি চাব, নহ'লে আপোনাৰো এনে বিপদ হ'ব। চুৰ কৰক, কিন্তু এনে চুৰ নকৰিব য'ত আপোনাৰ গোটেই জীৱন ধ্বংস হৈ পৰিব। পৰকীয়া প্ৰেমৰ পৰিণতি বৰ বেয়া, কথাটো আপুনিও মনত ৰাখিব। ধন্যবাদ।